নিউ চিটি দেখাই দি ইফালে চাইডৰ পৰা এইটো হ'ল আপোনাৰ নিউ চিটি আপোনাৰ যিহেতু মোৰ জন্ম হোৱা নাছিল তেতিয়াৰ আগৰ পৰা এইটো চিটি ৰিজৰ্ট হৈছিল মানে চিটি আছিল নিউ চিটি ধাবা আছিল এতিয়া হৈ গ'ল ৰিজৰ্ট এইটো হৈছে আমাৰ এইটো আমাৰ হেৰিক আছিল অৰেঞ্জ ৰিজৰ্ট যিহেতু প্ৰাগ নিউজৰ পৰা আপোনাৰ বেনাৰ লাগিছে চাব পাৰে ইয়াৰ পিছফালে আমাৰ ঘৰ আছে আমাৰ পিছফালে ঘৰ আছে ইয়াৰ পিছফালে আমাৰ এতিয়া চাই থাকক আপোনালোকে আমি তেল ডিপু যাওঁ এতিয়া বন্ধ কৰোঁ অলপমান হৈছে না অ' পইচাই লোৱা নাই হ'লে তোৰ তাত আছেনে নাই পইচা হা এই হৈ যাব ব'ল চলো মোৰ তাত আনিব পইচা পাহৰি গ'লোঁ মোৰ পাৰ্চেছ থাকি গ'ল চ' মোৰ লগৰটো যোনে কেমেৰা ধৰি আছে তাৰ তাত আছে পইচা যিহেতু 100 টকা ফাইনেলি নহ'লে ঘৰ যাই নাপালোঁ হয় ঠেলাই যাব লগা হ'ল হয় বেছি দূৰ নহয় জাষ্ট ইয়াৰ পৰা 2-3 কিলোমিটাৰ হ'ব বাছ ফাইনেলি আহি পালোঁ তেল ডিপু আপোনাৰ মৰমৰ তেল ডিপু তেল ভৰাব লাগে আপোনালোকে ইয়াতে চাই ল'ব পইচা কিমান আছে তেল ডিপুত মানে 1 লিটাৰ তেলত কিমান চলো ये रहा तेल डिपू का मालिक नाम अपनो एक देखा तेल तो क्या के टका सारे बबुआ 100 टका बस ज़्यादा नहीं दिया हाँ